মাংস লওঁ এতিয়া হেল্ল' গাইজ আপোনালোকে টাইটেলৰ ঠাই নিশ্চয় গম পালে চাগে আজি ব্লগটো চ' আমি এতিয়া এচেন মুছাহাৰী আৰু মই বজাৰলৈ যাই আছোঁ মাংস আনিবলৈ কাৰণ আজি ধামাকা পাৰ্টি হ'ব আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক এচেন মুছাহাৰী কেনেকৈ লাগি আছে আজি ধামাকা এটা পাৰ্টি হ'ব তো মানে ফিলিংছটো কৈ দিয়ক অলপমান ৰাইজসকলক মজা ই লাহেকৈ কয় লাজ কৰে না যাই পাই আৰু অলপমান দূৰ আছে মাংসৰ দোকানত এইখনে মাংসৰ দোকান এখন আগত দিল আজি বেলেগত থাকে লৈ আহিছোঁ এই কুত্তা মাংসখিনি পৰা চুৰি হৈ আছে ল'লোঁ এতিয়া এটা ওলাই দিওঁ চ' আমাৰ বজাৰ কৰা হ'ল চ' আমি এতিয়া যাই আছোঁ আমাৰ ডিচিশ্যনলৈ বাল্টিঙত ভাত আছে মানে ভাতখিনি ঘৰতে বনাই লৈ আহিলোঁ এতিয়া মাংসখিনি তাতে যাই কিনে বনাওঁ এয়া এচেন মুছাহাৰী খুৰি লৈছে আৰু আমি কেৰাহী লৈছোঁ আৰু আগত কুকুল আৰু বিপুল আছে তাতে বাল্টিঙৰ ভাতখিনি আছে আৰু মাংস চাংস আছে আপোনাৰ দেখা মাংসখিনি বনোৱা নাই এতিয়া ইয়াতে অলপমান আগত বঢ়িয়াকৈ বনাওঁ মানে চাৰিওফালে জংঘল তাৰ মাজতে আমি কুকুল ভাতখিনি দেখাই দিয়ক ভাতখিনি ইয়ে বনাইছে ভাতখিনি ঘৰত কুকাৰত চাওক উঠে ভাতখিনি ঘৰত চাওক গৰম ভাত বনাইছে এই মছলা আছে পিঁয়াজ আছে নিমখ আৰু হালধি আছে কাগজ তাত এতিয়া ভাতখিনি ইয়াতে হয় আৰু ভাতখিনি পকা আছিলে তাই তিতি মাটি চিচমু ভালকৈ থাকি দিওঁ এতিয়া কুকুল আৰু মই পানী আনিবলৈ যাই আছোঁ কুকুল বাহ বহুত মোটা হৈছে জিম কৰা নিচিনা দেখি ইয়াক জিম কৰি গিছিলি দুদিনমান জিমত চলিতা বন্ধ নেকি ইমান ঘৰত পানী নাপালোঁ এতিয়া ইয়াত যাওঁ আগত মানে দৰ্জাখন বন্ধ কৰি দিছে মানুহ নাই চাগে যাই আছোঁ ইমান ঘৰতো নাপালোঁ বন্ধ আছে গেটখন এতিয়া আৰু আগত যাওঁ মানে পানীৰ কাৰণে হাহাকাৰ আজি ইমান ঘৰত পানী পাই গ'লোঁ পানী ইমান ঘৰৰ পানীকেইটা আইৰণ নাছিল ফিল্টাৰৰ পৰা দিলে আমাক গেটখন খুলি দিওঁ ভালকৈ বহুত কষ্ট হয় না পানীৰ কাৰণে চাওক ইহঁত দুটাই ৰেডি কৰা চাউকা পানী বেছি ব্যৱহাৰ নকৰিব পানী বহুত মূল্যৱান জানে দে চবে ভালকৈ জ্বলাও গৰমত বাবা গো বহুত কষ্টৰ ফলত জুইখিনি জ্বলালোঁ কেৰাহীতে দিওঁ দিব লাগিব জুলি তোৰ ভৰিখন কি হৈছে এইবিলাক কি কলম দিছে নেকি দুডাল হ'ব ভৰি চাওক পানী সৎ ব্যৱহাৰ পানী এনেকৈ কৰিব লাগে জুলিকা তেল জুলি কৰ ইয়াৰে জুলি কৰ মিচিং পাইছা নেকি ইয়াৰে মিচিং হ'ব লাগিব না জুলি কৰ আনন্দটো থাকত হেৰি তেলখিনি জ্বলি দিয়া আৰে দেৰি হৈছে ৰাতি হ'ব খাইতে নহয় আমি টোটেলি 4জন আছোঁ এয়া হ'ল 1 নম্বৰ কুশল হাই কৈ দিয়া হাই 2 নম্বৰ বিপুল হাই কৈ দিয়া 3 নম্বৰ এচেন মুছাহাৰী আপোনালোকে নিশ্চয় চিনি পায় নিমখ খাবি আৰু মই আৰু মোৰ আছে নেকি কেৰাহীৰ বাজি উঠছে
আমাৰ পিঁয়াজখিনি দিল আৰু এইটো মছলা আমাৰ কুশল বাবু পুৰা মজাকে বনাই আছে টেষ্টিকে বনাবি হা ইটো কি জংঘলৰ মাজত দুটা আছে ইটো এটা আৰু কালাৰ মাংস হালধি দিছা মাংসখিনি ইয়াত টিফিনত থৈ দিছোঁ মাংসখিনি ধৰা দিয়া চাওক ব্ৰইলাৰ মাংস হয় এয়া মাংকি কিং এচেন মাংকি কিং হৈ আছে কলপাত কাটিবৰ কাৰণে আমাৰ মাংসখিনি হৈ আছে আৰু এনে কটপ বনাই আছে হা কটপ বনাই আছা ঠিক নাই আমাৰ মাংস হওঁ অৱস্থা আৰু তাৰে মাজতে চাওক বতৰটো ক'লা পৰি গৈছে তো আমাৰ ফাইনেলি ৰেডি মাংসটো এতিয়া আমি ভাত চাত খাওঁ আৰু এতিয়া এইটো ভাতটো ইয়াতে আছে ভালে আছে নে নাই কোনবিলাক থৈছোঁ আছে ভাতটো ইয়াতে আছে এতিয়া ভাত চাত খাওঁ আৰু বহুত দেৰি হ'ল বনাতে জুইখিনি জ্বলাতে মানে বহুত কষ্ট হৈছিল তাৰ কাৰণে বৰষুণো পৰিছিল জিৰাব লগা হৈছে ইয়াৰ পানী বিপুল এইটো এতিয়া আমাৰ চাৰিজনক অলপ এতিয়া পাৰি ল'লোঁ এতিয়া ভাত খাওঁ আৰু এতিয়া আমাৰ বিপুলে ভাতটো ভগাব হয় নাই বিপুল হয় ভালকৈ ভগাই দিয়ক দে এতিয়া টিফিনত লৈ লওক চবকে ভগাই দিয়ক ভাতটো দে ইয়াতে দিয়া তোৰ নাই এইটো ভাতটো গোটেইখিনি লোৱা ইটো মোৰ দে তেনেহ'লে ইয়াতে মই খাম এতিয়া সকলোকে ভাতখিনি ভগাই দিয়ক মাংসখিনি মই ভগাম ইয়াতে আছে মাংসখিনি ভগাই দিওঁ চবকে সমানকৈ আৰু কাছো ন ই গাহৰি হয় ই মানে একালে মানে মোটামুটি খাই দিব আৰু বহুতখিনি এই কুশল বাবু তুমি কিমান কেজি ভাত খাবা আজি মাংস দি জৰে কি কোৱা বহুত খাম এইখিনি লৈছে পানী দিম চ' এতিয়া মাংসখিনি ভগাই দিওঁ সকলোকে সমান কৰি এয়া চাওক মাংস চল কৰিছোঁ আলু চালু একো দিয়া নাই ইয়াৰ ভাতটো ইয়াতে এইটো মোৰ সমানে ভাগ কৰি খাম এইটো কুশলৰ এইটো বিপুলৰ চাওক কি ধৰণে খাইছে এইটো মোৰ ভাত হয় মই এতিয়া খাই লওঁ অলপমান গৰম বহুত এচেন এই ঠাকনাতে খাই আছে মই পানীটো ক'ত এইটো এইটো দিয়া বিপুল কেনেকুৱা লাগি আছে আপোনাৰ গৰম বহুত গৰম কুশল পাৰ্টি কেনেকুৱা লাগিছে ভাতখিনি খাই আছোঁ এতিয়া মাংস অকণমানকৈ লৈছোঁ আছোঁ আৰু ইয়াতে অলপমান ইয়াচেন বিপুল কুশল আৰু মই ইমান জলকৈ কাঢ়িছোঁ কেলে এইটো আছে নহয় আমাৰ খাং অৱস্থা হৈ গ'ল এচেন মুচালি খাই হ'ল তাৰ মাজত চাওক কি বৰষুণ চাওঁ নেৰো আমি খাইহে এৰিম ভাত আজি নাকি কুশল কি কয় বিপুল এচেন তোৰতো খোৱা হ'ল এইবাৰ ময়ো খাই আছোঁ আমাৰ যেতিয়ালৈকে খোৱা নহয় এতিয়ালৈকে খাই থাকিম যিমান বৰষুণ আহক খাই থাকিম ৰ'বকে বৰষুণ আহিছে আমাৰ হাৰে যদি চিলচিলা ইয়াৰ এতিয়াও খাই হোৱা নাই ইমান খাই আছা তুমি হা বিপুল কিমান খাব আৰু এতিয়া সেইকাৰণে তো ফাইনেলি বিপুলৰ খাওয়া কমপ্লিট এতিয়া কেৰাহীখন ধুল কুচুলিখন ধুই আছে এইবিলাক ভাতখিনি হ'ল এতিয়া কি কৰিম এচেন মুচাৰি তুমি কওক ভাতটো এইটো ফেলাই দিব লাগিব থৰ ভালকৈ ভাল জেগাত ফেলাই দিওঁ থৰ আৰু এইবিলাক সকলোবোৰ চাফা কৰি থ'ব লাগিব এইফালে অলপমান জংঘলত পেলাই দিয়া এই কুশল বিপুল এইবিলাক ইটা চিটাবিলাক চাট কৰি থ'ব লাগিব আৰু থৰ ইটাটো ক'ৰ পৰা আনিছা
ইটাটো ধৰ যাৰ পৰা আনিছে তাৰ ঘৰত থৈ আহিব লাগিব এইটো ইটাটো বা ফাকচুৰ পৰা লৈ আহিছে ইটাটো চ' আমাৰ ফাইনেলি সকলোবোৰ চাফ চিকুণ কৰা হ'ল এতিয়া সকলোৱে ঘৰা ঘৰি যাওঁ আৰু চৰ ধৰ এইটো ইয়াৰ দুটা নাম কুশল আৰু চৰ গাইছ আজিৰ ব্লগটো ইমান আছিল যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব